তো বন্ধুসকল সাপ বুলি ক'লে কুণ্ডল সাপক ৰজা বুলি জনা যায়। তো আজি এটা সাপ পুখুৰীত ধৰা হৈছে। ঠিক আছে, আমাৰ ঘৰৰে পুখুৰী, য'ত নেকি এডাল ঠিক আছে চাকাতি সাপ বুলি কয়, সাপৰ ৰজা। তো এইটো ধৰি ৰেস্কিউ কৰা হ'ব। তো ইয়াতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আছে। তো মাছ মাৰোঁতে এইডাল সাপ জালত লাগিছে। তো সেই হিচাপে জালৰ পৰা কাটি উলিয়াব। কিবা কবি নেকি? কিবা কবি নেকি? সাপ ধৰিবলৈ পাইছে ইয়াতে আমাৰ সাপৰ ৰৌমাৰী স্থান। ইয়াত পুখুৰী এটা আছে, পুখুৰীৰ চাইডত দেখাও চাকাতি অজগৰৰ মাৰি খোৱা ৰেস্কিউ কৰিবলৈ এইফালে বনাওঁ। কেনেকৈ ঘোলা কটা খাওঁ তো বন্ধুসকল, এয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাড়ী আহিছে। তো আমি লৈ গৈ আছোঁ সাপডাল ধৰিবলৈ। ঠিক আছে, কেমেৰা ভাল পাই চাকাতি নিচা পাতে নাই নাকি? ইটো দিম না কেমেৰাটো মই হয় ভাই, হা কেমেৰাটো মই ওই দিয়া আছে রাস্তা। ও উদিয়ে যা ইলে আমার সাপ মাঝখানে মাখায়, তাই না? ইলে সাপ বলে দেখানো আছে সেখানে আছে। আরামসে বাসিব, এটা কিন্তু বেয়া কাণ্ড হল। জালখান অল্প এডজাস্ট করে, জালখান বেশি দিবে রাখা।